হাই এভৰিৱান, কি খবৰ? ভালনে? ভাবিছোঁ আপোনালোকৰ ভালেই আৰু ময়ো ভালেই আছোঁ। আৰু আজি ভিডিঅ'টোলৈ যাওঁ আহকচোন, কি আপোনালোকক দেখুৱাব পাৰোঁ। যদি চাই ভাল পায় তেতিয়াহ'লে শেষৰলৈকে চাব বুলি ভাবিলোঁ আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো চাই। তেতিয়াহ'লে যাওঁ আহকচোন, কি আজি মই আপোনালোকৰ লগত কথা পাতিব পাৰোঁ, কি আপোনালোকক মই আজি শিকাব পাৰোঁ, আহক চাওঁ। আৰু আজি নহয়, আমাৰ ফৰকাটিঙৰ ফালে বতৰ এয়া বৰষুণ দিছে এবাৰ, ৰ'দ দিছে এবাৰ, মানে এতিয়া বৰষুণ দি পেলানি আকৌ ৰ'দ দিবলৈ আৰম্ভ কৰি দিছে। আৰু এয়া আমাৰ ফৰকাটিঙৰ ফালে বতৰ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা কৰিছে বাৰু জনাবচোন। আমাৰ ফৰকাটিঙৰ বতৰ এয়া। আৰু মই নহয়, আজি এলোবেৰিয়া গছ আছে আমাৰ ঘৰতে, এলোবেৰিয়া গছৰ পাত দুখিলামান ছিঙিবলৈ আহিছোঁ। মানে আজি মুখত লগাম বুলি ভাবিছোঁ। কেনেদৰে লগাম আপোনালোকক দেখুৱাম বাৰু। এয়া এতিয়া মই পাতকেইডাল ছিঙি ল'ব খুজিছোঁ। আৰু এইজোপা নহয়, এইজোপা এপ্ৰিল ফুল হয়, মানে বহাগ জেঠমহীয়া এনেদৰে ফুলা যায়। পূৰা ৰেড কালাৰ ফুলে, বহুত ধুনীয়া লাগে আচলতে ফুলিলে দেখিবলৈ। এপ্ৰিল ফুল হয়, বহুত ধুনীয়া লাগে আচলতে ফুলিলে মানে। এয়া এনেদৰে লগোৱা হৈছে। আৰু এয়া গোলাপ ফুল, মানে এতিয়া ফুলি গ'ল আৰু ফুলি কৰি পেলাই এতিয়া মৰহি যাবলৈ ধৰিছে। আৰু দুপামান লাগি আছে, সেয়াকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ঘৰৰ গোলাপ ফুল, বহুত ভাল লাগে দেখিবলৈ। আৰু নাৰ্জী ফুলো লাগি মানে শেষ হৈছেগৈ আৰু মৰহিবলৈ ধৰিছে আৰু লাগি মেলি। এতিয়া এয়া দুপামান আছেগৈ আৰু আপোনালোকক সেয়াকে দেখুৱাই দিছোঁ অলপকৈ এনেই। এয়া মৰহি গৈছেগৈ একচুৱেলি, এনেই আৰু আপোনালোকক দেখুৱাই দিছোঁ। ফুলবোৰ এপাহ দুপা লাগি থাকিলে দেখিবলৈ মানে বহুত ভাল লাগে ন, সেইটো কাৰণে আপোনালোককো অলপ মানে দেখুৱাই দিছোঁ। আৰু এপাহ চাওক কিমান ধুনীয়া লাগিছে, দেখিছেনে বাৰু? বহুত ভাল লাগে এনেকুৱা নাৰ্জী ফুল। আৰু নহয়, মোৰ এইজোপা ফুলো বহুত ভাল লাগে। এইজোপা ফুল নামটো কি আছিলে মই এতিয়া মনত নাই, পাহৰি গ'লোঁ। কিন্তু এইজোপা ফুলো বহুত ভাল লাগে ঘৰখন দেখিবলৈ। এনেকৈ যদি মুখাৰ আগত আপোনালোকে ৰুই দিয়ে নহয়, বহুত ভাল লাগে দেখিবলৈ। এয়া দেখিছেনে? চব কিবা এটা ধুনীয়া লাগিছে কালাৰটো, পূৰা কাৰা গোলপীয়া ৰঙৰ, পিংক হৈ গৈছে পূৰা, দেখিছে? এয়া আকৌ আমাৰ ঘৰৰ অমিতা লাগিছে দেই। এয়া দেখিছেনে? বহুত ধুনীয়া লাগিছে দেখিবলৈ। এইকেইদিন আমি দাইলত দি খাইছোঁ, দালিত দি। দুদিনমান খোৱা হৈছে আৰু খোৱা নাই, খাব লাগিব। বহুত ধুনীয়া লাগিছে দেখিবলৈ, সেইটো কাৰণে আপোনালোককো অকণমান দেখুৱাই দিলোঁ আৰু ঘৰৰ বুলি। যিহেতুকে ঘৰত লাগি আছে, ঘৰত লগা বস্তু দেখুৱাই আপোনালোকক এনেও ভাল লাগে, সেইটো কাৰণে অলপ দেখুৱাই দিছোঁ। বহুত ভালদৰে লাগি আছে এনেদৰে। আৰু মই ইয়াতে এলোবেৰিয়া বগা অংশটো ভালদৰে উলিয়াই লৈছোঁ। এয়া এই বগা অংশটো মানে বাকলিটো, ওপৰ বাকলিটো গুচাই পেলানি মাজত যিটো বগা অংশ ওলায়, সেইটো মই এনেদৰে ভালদৰে কটাৰীয়ে কাটি পেলানি এনেদৰে উলিয়াই লৈছোঁ ভালকৈ। আৰু এতিয়া মই স্কিনখনত ভালদৰে লগাই যাম। আৰু এতিয়া মই ভালদৰে এনেকৈ স্কিনখনত লগাই ল'লোঁ। লগাই লোৱাৰ পিছত বহুত ঠাণ্ডা, কিবা এটা বহুত ভাল লাগিছে। স্কিনটো মানে বহুত ঠাণ্ডা হৈ গৈছে আৰু বহুত কিবা এটা মানে ভাল লাগিছে। আৰু আপোনালোকে ইচ্ছা কৰিলে নেমু লগাব পাৰে স্কিনত, বিলাহী এনেকৈ লগাব পাৰে। মই আপোনালোকক নেমু কি ধৰণে লগাই সেইটো মই দেখুৱাম। আৰু বিলাহী লগোৱাটো যদি চাবলৈ বিচাৰে, তেতিয়াহ'লে মই বিলাহীটো অলপ বেলেগ পদ্ধতিৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই ডেফিনেটলি দেখুৱাম। আৰু এইটো মই এনেদৰে ভালদৰে স্কিনত লগোৱাৰ পিছত 20-30 মানে আপোনালোকে যিমান দেৰি থয় সিমান দেৰি ভাল। মই 15-20 মিনিটমান ৰাখি দিম এনেদৰে। তাৰপিছত মই মুখখন ভালদৰে চাফাকৈ ধুই দিম। ধোৱাৰ পিছত ক্ৰীম কিবাকিবি লগোৱাৰ ষ্টাৰ্ট কৰি দিম। চাই থাকক। আৰু আপোনালোকৰ ঘৰত যদি নেমু সৰহকৈ অনা হৈ থাকে তেতিয়াহ'লে 2-এটামানটো আপোনালোকৰ অভিয়াছলি বেয়া হৈ যায়, কিন্তু কি কৰিব, সেই টেঙাটো আপোনালোকে পেলাই নিদিব। মোৰ দৰে কটাৰীয়ে বা চৰিয়ে কাটি পেলানি দুটুকুৰা কৰি পেলানি মুখতটো লগাবলৈ আপোনাৰ বেছি নালাগে। আপুনি পেলাই নিদি পেলানি নেমু টুকুৰা কাটি পেলানি আপোনাৰ কামত আহিব। মানে এনেকৈ স্কিনত আপুনি লগাব পাৰিব। এনেকৈ মোৰ দৰে লগাই দিব। বহুত ভাল হয় আচলতে নেমুটো লগালে স্কিনখন বহুত মানে ছফ্ট হৈ যায় আৰু বহুত ভাল হয় লগালে। মানে আপোনাৰ মুখৰ কিছুমান গুটি কিছুমানৰ উঠে নহয়, সেই গুটিবোৰ মানে আঁতৰি যোৱা দেখা যায়। মই বহুত মানে পৰীক্ষা পাইছোঁ এই নেমু টেঙা লগাই। আৰু এল'ভেৰাটো যে আপোনালোকক দেখুৱালোঁ, এল'ভেৰাটো লগাই মই বহুত প্ৰমাণ পাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে লগাই চাব পাৰে মোৰ ধৰণে। আৰু আপোনালোকৰ নেমুটো আচলতে কিছুমানে হয়তো নেমু টেঙা বেয়া হৈছে বুলি পেলাইও দিব পাৰে। আপোনালোকে নেপেলাই মোৰ ধৰণে আজিৰ পৰা যদিও আপোনালোকে কৰা নাই তেতিয়াহ'লে মোৰ দৰে আজিৰ পৰা কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। এতিয়া মই কেনেদৰে লগাম আপোনালোকে মোক চাই থাকক। বহুত ভাল লাগে আচলতে এনেকৈ লগালে মানে। আৰু এতিয়া মই ভালদৰে লগাই ল'লোঁ। এতিয়া মই 20 মিনিট বা 15 মিনিট ৰেষ্ট কৰিব দিম। তাৰপিছত মুখখন চাফাকৈ ধুই ল'ম। তাৰপৰা মই ক্ৰীম অলপ সানি চাফা হৈ ল'ম। আৰু আমাৰ এয়া ধুন শুই আছে। এতিয়া উঠিলে পাছদিনাখনি যদি ব্লগ কৰা হয় তেতিয়া আপোনালোকক নিশ্চয় দেখাম। এতিয়া ই শুই আছে আৰু শুই থাকক। এইটো চাওক, আমাৰ কুকুৰটো সি বাহিৰত বৰষুণ পাই পূৰা বান্দাত মজা মাৰি একেবাৰে ইয়াতে ভালদৰে একেবাৰে শুই আছে। এয়া টোপনিত খবৰ নাই মানে তাৰ, ইমানেই মানে শুই আছে। আৰু মোৰ এল'ভেৰা আৰু নেমু সানি পেলানি মানে পূৰা মুখখন ধুই পেলানি চাফা হৈ পেলানি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভিডিঅ'টো সমাপ্ত কৰিবৰ কাৰণে। আৰু আজি যদি আপোনালোকে নেমুৰ আৰু এল'ভেৰা সেইটো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মুখত লগাব বুলি আশা থাকিল। আৰু আপোনালোকে লগাই চাই সঁচাকৈ ভাল পাব। স্কিনটো আপোনালোকৰ কেনেকুৱা লাগিলে বা কি কাৰণত ভাল হয় আপোনালোকে নিশ্চয় লগালে গম পাব। আৰু আপোনালোকে অতি সোনকালে এনেদৰে মানে মোৰ দৰে লগাব বুলি আশা কৰিলোঁ। ট্ৰাই কৰি চাব। একচুৱেলি যদিও আপোনালোকে আনকালে এনেকৈ ট্ৰাই কৰি চোৱা নাই, এইবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। আৰু বহুত ভাল হয় আচলতে লগালে, মানে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু আজি আমাৰ ইয়াত বতৰটো খুব বেয়া। আগবেলাতে ৰ'দ দিছে বা বৰষুণ দি আছে বা তেনেকুৱা কৰি আছিলে, কিন্তু এতিয়া মানে বৰষুণ এৰাই হ'ল আৰু বহুত বেছি বৰষুণ দিছে। মানে কি ক'ব, আৰু মই কাপোৰ ধুইছিলোঁ, কাপোৰো মানে শুকোৱা নহ'ল। আৰু আপোনালোকে কিবা এটা মোক পৰিৱৰ্তন দেখিলে নাই বাৰু স্কিনটো? মই যে নেমু আৰু এল'ভেৰা সানি আপোনালোকৰ লগত দেখুৱালোঁ, কিবা এটা আপোনালোকে পৰিৱৰ্তন দেখিছেনে নাই বাৰু? মোৰ মতে দেখিছে। যদি দেখিছে আপোনালোকে দেৰি নকৰি আজিয়ে ট্ৰাই কৰি চাব পাৰে। আৰু মই বহুত সহজ উপায় দিলোঁ আপোনালোকক। যদিও আপোনালোকৰ ঘৰত বস্তুটো নেথাকে, বাকীকেইটা বস্তু, এইকেইটাতো বস্তু পাকঘৰত ৰেডি হৈ থাকেই, মই জানোৱেই। আৰু এল'ভেৰা গছ যদি আপোনালোকৰ ঘৰত যদিও নাই, ঘৰৰ ওচৰৰ মানুহৰ ঘৰতো থাকিব, এইটো মই জানো। আৰু বেছি নকওঁ, আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ আহিছোঁ নতুন এটা পুনৰ ভিডিঅ'লৈ আপোনালোকে চাব বুলি সেইটো আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।